তো নমস্কাৰ মই হিৰজ্যোতি আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ সোণৰ অসম চেনেলটোলৈ আৰু থাম্বনেইল লিখি নিশ্চয় গম পাইছে ক'ত গৈ আছোঁ হয় আজি গৈ আছোঁ চৰাইদেউ মৈদাম য'ত আহোমৰ ৰজা মহাৰজাসকলৰ সমাধিস্থল য'ত মৈদাম দিয়া হৈছিলে সমাধি দিয়া হৈছিলে সেই স্থানলৈ গৈ আছোঁ এখন পবিত্ৰ স্থান মই বহুত দিন ইয়াতে থাকিলোঁ যোৰহাটত কিন্তু আজিলৈকে যোৱা হোৱা নাই কিন্তু আজি সুযোগ পাওঁতে মই তাত উপস্থিত হ'ম আৰু আপোনালোক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তাত কি কেনেকুৱা গোটেইখিনি দেখাম আৰু বৰ্তমান কৰোণাৰ কাৰণে বন্ধ কৰি থোৱা বুলি শুনিছোঁ কিন্তু খোলা বুলিও শুনিছোঁ তো কি হয় গৈ পেলাইহে গম পাম তাত গৈ খুলিছে নে খোলা নাই গোটেই যদি খোলা নাই তেতিয়াহ'লে পাৰ্মিশ্যন লৈ আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে কিছু অংশ দেখাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান লগৰ কেইজনমান আহি আছে 9জনমান আছোঁ আমি তো ইয়াৰ পৰা যোৰহাটৰ পৰা তালৈকে 1-1.5 ঘণ্টাৰ ৰাস্তা বাইক লৈ গোটেইকেইটা গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আজি ভাল লাগিব এটা বম ভিডিঅ' হ'বলৈ গৈ আছে চৰাইদেউ মৈদাম শুনি আছিলোঁ সৰুৰ পৰা শুনিছোঁ কিতাপত দেখিছোঁ পঢ়িছোঁ কিন্তু আজিলৈকে যোৱা হোৱা নাছিল আজি যাম আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ তো আমি ৰেডি গোটেইকেইটা ওলাইছোঁ বাইক লৈ আৰু প্ৰত্যেকখন বাইকৰে ৰেজিষ্ট্ৰেশ্যন বেলেগ বেলেগ চব অসমৰ চুকে কোণে প্ৰত্যেকখন জিলাৰে এখন এখন বাইক আছে ইয়াতে নগাঁও যোৰহাট মৰিগাঁও এইফালে নলবাৰী গোটেইকেইটা কামৰূপ চবৰে বাইকৰ ৰেজিষ্ট্ৰেশ্যন বেলেগ বেলেগ গোটেইকেইটা যিহেতু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ একেলগে থাকোঁ আমি তো ভাল লাগিব আজি গোটেই ৰাইডটো দেখাই আছোঁ আৰু বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ যোৱাৰ আগতে কিবা অলপ খাই লওঁ মোৰ লগত আছে জিতুল বৰদলৈ মঙলদৈ এতিয়া আমি গোটেইকেইটা গৈ আছোঁ অলপ চাই দিয়ক ভিডিঅ'টো শেষলৈকে তো আহি পালোঁ আহি ইয়াতে এখন বম হোটেল এখন আছে মানে মজা পৰঠা ভাই পৰঠা খাই লওঁ আৰু গোটেইকেইটা খাই লৈ খালী পেটে একো কাম নচলে খাই লওঁ খাই লৈ দেখাই আছোঁ গোটেইখিনি আপোনালোকক তো চাই থাকক শেষলৈকে তো আহি গ'ল পৰঠা ডাঙৰ ডাঙৰ পৰঠা চাই লওক কি দিছে পৰঠাৰ লগত এয়া চব্জি পৰঠাৰ চাটনি দিছে এয়া আচাৰ আৰু বাকী পিঁয়াজ চিয়াজ দিব নেকি তো পিঁয়াজ চিয়াজ দিয়ে নে চাই লওঁ আৰু খাওঁ খাই লৈ গৈ থাকোঁ দেৰি নকৰোঁ আৰু এইফালে পূৰা ব্লগ বনাই আছে আৰু বিষ্ণুজ্যোতি আমাৰ তো খাই লওঁ ৰ'ব অলপ দুই এখন মানে কৈছোঁ আৰু আমি এতিয়া সকলো ওলাইছোঁ একমাত্ৰ ফুৰি আহোঁ বুলি যিমান আছে যোৰহাট এৰিয়াত আছোঁ বৰ্তমান তো আমি যিমানখিনি পাৰোঁ গলিয়ে গলিয়ে অকণমান ফুৰি তাৰপাছত আমাৰ যিডোখৰ গন্তব্য স্থান তাত গৈ আমি যেতিয়া উপস্থিত হ'ম আমি তাৰ পৰিৱেশ অলপ দেখাবলৈ চেষ্টা কৰিম তো আমি গৈ আছোঁ এতিয়া চৰাইদেউ মৈদামত আমি গৈ তাত গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক আৰু বহুত দিন হ'ল যাম বুলি ভাবি আছোঁ কিন্তু যাব পৰা নাই আজি সময় পাওঁতে গৈ আহোঁ মোৰ লগত আছে জিতুল বৰদলৈ আমাৰ ছাৰ আৰু গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'ৰ জৰিয়তে এতিয়া বলক গৈ থাকোঁ ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কি বোলে চাওক চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি ৭৫ ফুট উচ্চতা বাপৰে ইমান ডাঙৰ আৰু ইয়াতে লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে আৰু সঁচাকৈ বহুত ডাঙৰ নাজিৰাৰ পৰা আহি থাকিলে আপুনি ইয়াতে ৰাস্তাতে দেখা পাব সেইটো প্ৰতিমূৰ্তি চাউলুং চুকাফাৰ এখন চৰাইদেউ গেট সোমালোঁ আমি চৰাইদেউ মৈদামৰ যিখন মুখ্য গেট সেই গেটখনৰ ভিতৰৰ পৰা আমি সোমাই আহি আছোঁ
বেছি দূৰ নাই, অলপমান আছে। এইখিনি পোৱাৰ পিছতে আমি পাম চৰাইদেউ মৈদাম চাউলুং চুকাফা, য'ত আমাৰ পিৰামিডছ অফ আছাম বুলি কোৱা হয় চাউলুং চুকাফা। চৰাইদেউ মৈদাম বহুত ভাল লাগিব, আগতে অহা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিছোঁ আৰু আপোনালোকক দেখা পাইছোঁ কেনেকুৱা গোটেইখিনি পৰিৱেশ দেখা চাই ৰহক ভিডিঅ'টো শেষলৈকে। পাই গ'লোঁ চৰাইদেউ মৈদাম। এইখন গেটখন আৰু টিকেট কাটিব লাগিব পাৰে, আৰু ভেকচিনৰ ছেকেণ্ড ড'জ ল'লে সোমাব দিয়ে নে কি, এটা ড'জে লৈছোঁ, এতিয়া চাই লওঁ কি কয় বা ভিতৰত সোমাব দিয়ে বা নিদিয়ে। সেইটোৱে হ'ল চৰাইদেউ মৈদামৰ চাউলুং চুকাফা তোৰণ। নাইচ প্লেচ। এইফালে লাগিছে গাড়ীবিলাক থৈ লওঁ আমি, গৈ আছোঁ ভিতৰত। চৰাইদেউ মৈদাম ধুনীয়া ঠাই এটা, আৰু চবফালে পাহাৰে কথা। কি হ'ব ভাই, চলতে হে। কেনেকুৱা লাগিল তোমাৰ আহি পেলাই? আহিতো ভালে লাগিলে, কিন্তু কি কৰিম, উপায় নাই, উপায়তো নাই। সোমাব নাপালে। মানে কথাটো হ'ল এনেকুৱা, চৰাইদেউ মৈদামখন দুটা ভাগত আহে, এটা হ'ল চেণ্ট্ৰেল, এটা হ'ল অসম চৰকাৰৰ। চেণ্ট্ৰেলতো টোটেলি বন্ধ আছে বৰ্তমান কৰোণাৰ কাৰণে। কৰোণা নাই, চবতে মাস্ক পিন্ধা মানুহ বাদেই দিছে, কিন্তু তথাপিও এইবিলাকত কৰোণা বহুত বেছি হয়, কৰোণা আহি যায় ইয়াত। তো কথাটো এনেকুৱা, এতিয়া চবৰে মন ডাউন, বহুত মানুহ আহিছে আজি, সেই গাড়ীবিলাক দেখিছে আপোনালোকে, চবে গাড়ী চাড়ী লৈ আহিছে চাম বুলি, কিন্তু চবৰে দুখ আৰু চবে দুখত বহি আছে। এয়া আমাৰ লগৰ গোটেইকেইটা দুখত বহি আছে, এইটো টোটেলি বন্ধ। আৰু আমি পাৰ্মিশ্যন ল'ব চেষ্টা কৰি আছোঁ অসম চৰকাৰৰ, যিটো সোমাব পাৰোঁনে নাই, যদি সোমাব পৰা আপোনালোকক দেখাৰ চেষ্টা কৰিম। আৰু ভিতৰলৈ যোৱাটো এতিয়া খং আৰু চবেই মিটিং কৰি থাকিব ৰাজনীতিবিদবিলাকে, আৰু আমি হ'লে ক'তো যাব নোৱাৰোঁ। জনসাধাৰণৰ এয়াই প্ৰব্লেম। ইয়াতে লিখা আছে মৈদামৰ চহৰৰ ভিতৰলৈ কোনো ধৰণৰ খোৱা বস্তু লৈ যোৱা নিষেধ। মৈদামসমূহ ওপৰত উঠা নিষেধ, উঠিলে আইনমতে দণ্ডনীয় হ'ব। তো খোলা সময় ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে। তো এইখিনি ভিতৰলৈ সোমাই গৈ তাত ওপৰত আছে, আৰু ইয়াতে খোৱা বস্তু এইকাৰণে নিয়া নিষেধ, কাৰণ পানী বটল যিকোনো বস্তু লৈ যায় তাত মানুহে ডাষ্টবিন ইউজ নকৰে। তো এনেকৈ ভিতৰলৈ যাব লাগিব, ওপৰত আছে, অলপ ভিতৰত চাই থাকিব একেলগে, দেখাই আছোঁ গোটেইখিনি দৃশ্য। আৰু ওপৰত আছে মৈদামসমূহ ৰজাসকলৰ, দেখুওৱা আছোঁ বলক।
ভিডিঅ'টো চাই কেনেকৈ জনাব সৰু ভিডিঅ'ৰ যোগেৰে আপোনালোকক চৰাইদেউৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ যদিহে ফুল বান্ধি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে কাষত থকা বেল আইকন দবাই দিব তেন্তে আজিলৈ আহিছোঁ জয় অসম।